বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ আজি আহিছোঁ। আজি 2024 জানুৱাৰী 1 তাৰিখ, গতিকে বেলেগ কাম আকৌ হাতত লোৱা নাই। আমি অকণমান ওলাই আহিছোঁ, এনেই অলপ ঘূৰিম ফুৰিম বুলি। এতিয়া বৰ্তমান মই আছোঁ নলবাৰী সন্যাসী আশ্ৰম বুলি কয় এইখিনি ঠাই। ইয়াতে আহিছোঁ অকণমান অলপ ৰিলেক্স হ'বৰ কাৰণে আহিছোঁ। বেলেগ কাম আজি আৰু আকৌ হাতত লোৱা নাই। আৰু ৰ'বা, আৰু আজি শিৱানুক অনা নাই। শিৱানুক মামাহঁতৰ ঘৰত থৈ আহিছোঁ। সি বোলে নাযায়, তাতেহে থাকিব আজি। বহুত দিন যোৱাও নাছিল সি মামাহঁতৰ ঘৰত, সেইকাৰণে সি তাতে থাকিম বুলি ক'লে। তাক তাতে থৈ পিনে আমি অলপ ওলাই আহিলোঁ আৰু আজি মিয়াবি। বাকী ক'ত ক'ত যাওঁ, কি কৰোঁ, গোটেই ভিডিঅ'টো আপোনালোকক নিশ্চয় দেখাম আৰু আপোনালোকে চাই থাকিব শেষলৈ। আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰটো নিশ্চয় কৰিবই। ঠিক আছে, দেখাওঁ কি আছে ন। এই গছডাল দেখিছেনে? এই গছডাল মানে বহুকেইডাল গছ নহয়, এডালেই গছ। এডাল গছৰ পৰা এনেকৈ শিপাবিলাক পৰি মানে গছ যেন দেখা হৈছে চাৰিওপিনে। এডালেই গছ কিমান প্ৰকাণ্ড হৈ গৈছে দেখিছেনে? আৰু এয়া সন্যাসী আশ্ৰম দুডাল বিগ্ৰহৰ আমাৰ বাবাসকল থকা স্থানটো। ইয়াতে বাবাসকল থাকে। আৰু ইয়াৰ গাড়ীত গতি কৰি আছোঁ আমি। ক'ত যাম কিন্তু নাজানো এতিয়ালৈকে। গাড়ীখন চলাইহে যাই আছোঁ তাতে। বিয়া ডাঙৰীয়া আমাৰ বাছত কি চলাই আছে। আৰু ইয়াৰ গাঁৱৰ কি ধুনীয়া দৃশ্য দেখিছেনে? আমাৰ পিনে এনেকুৱা দৃশ্য দেখিব নাপায়। গাঁৱৰ পিনে অলপ সোমাই আহিলে এনেকুৱা দৃশ্য দেখিবলৈ পাওঁ কেতিয়াবা। আৰু এই সুন্দৰ এটা ঠাইত আহি পিনে অলপ মই ৰৈ দিছোঁ। এওঁ অকণমান ওলাই গৈছে এইপিনে কিবা এটা কামত, মই অকণমান ইয়াতে ৰৈ পিনে অলপ এনজয় কৰি আছোঁ দৃশ্যটো। কিমান ধুনীয়া খোলা পথাৰ দেখিছেনে? পিকনিকে খাব পাৰি ঠাইটো। আহি বাসুদেৱ দেৱালয় পালোঁ। তাৰমানে আজি আচলতে দেৱালয় বা মন্দিৰ দৰ্শন কৰিম বুলি অহা নাছিলোঁ, সেইবাবে পিন্ধনত চুৰিদাৰযোৰ পিন্ধি আহিলোঁ, কুৰ্তাটো। সেই আৰু ভবামতে কেতিয়াবা প্ৰগ্ৰেমবোৰ নহয়নে, পটককৈ কেঞ্চেল হৈ যায়। বাসুদেৱৰ ইচ্ছা আছিল কিজানি ইয়ালৈ অনাৰ, সেইকাৰণে ইয়ালৈ আনি দিলে। গতিকে এবাৰ দৰ্শন কৰি যাম বাহিৰৰ পৰা হ'লেও। আৰু এয়া মাঘৰ মাহত বাসুদেৱত আমাৰ সভাখন হয় নহয়, সভাখনলৈ সকলোকে নিমন্ত্ৰণ থাকিল। এইবাৰ জুবলি আছে প্ৰগ্ৰেমত এইখন। সেই আৰু বাসুদেৱে আনিব বিচাৰিছে তো আহি গ'লোঁ আৰু প্ৰগ্ৰেম নথকা স্বত্তেও। আৰু এয়া আমাৰ বাসুদেৱ দেৱালয়। বাসুদেৱ দেৱালয় কি ক'ম আৰু, বাসুদেৱৰ কৃপাতে বিয়াখনো আমাৰ পিছে বাসুদেৱৰ কৃপাতে হৈছিল। আজিৰ পৰা মোটামুটি 10 বছৰে হ'ল। আৰু এই পৰিৱেশ মন্দিৰৰ বাসুদেৱৰ ওচৰতে বাইদেউহঁতৰ ঘৰ। বাইদেউহঁতৰ ঘৰত আহিলোঁ আৰু বাইদেৱে একদম নতুন চাউলৰ পিঠা বনাই পূৰা আপ্যায়ন কৰিলে আৰু আমিও পূৰা খাই দিলোঁ আৰু পেট ভৰাই। ৰাতিৰ প্ৰগ্ৰেমত এই ঘৰত আহিলোঁ, শিৱানুক নিব আহিলোঁ, একেলগে খানাটো খাই দিওঁ 1 তাৰিখত। আৰু আহি ভাজা মাছ খাই ঘৰত আহি খাব পাৰি। ৰন্ধা ডিউটিটো কৰে আৰু মোৰ দৰে কাৰখানা নহয় জনাবচোন। আহি ৰন্ধাৰ ডিউটি কৰে আৰু এতিয়া মই আহি গ'লোঁ ৰন্ধাত। তোমাৰ মছলা খুন্দি আছে দেখো কিবা। হাই গাইজ, ইনকে কওক হাই গাইজ। আৰু বৌ কাটি আছে পানীলাও, মাছৰ খাৰ পানীলাও দি।
আৰু মাদাৰ ফাদাৰৰ গপচপ। এই দুটাই বহাগ বহাই টোপনি গৈছে নেকি? এই চিনেমা চাত লাগছে দু আরে মোর মাংস হ্যাঁ কি হয়েছে? ঠিক আছে বিছনার পৰাই মাংস খা। দিনটো উৎপাত, ৰাতি হ'লে ফিউজ দে লাকি কিবা এটা কৈ দে। হাই গাইজ ইনকে ক একা নকা যাওঁ আৰু এতিয়া ঘৰৰ পৰা খোৱা কৰিলোঁ 10টা 11টাই বাজিল। সিমানৰ পুৱা স্কুল আছে সেইকাৰণে আমি খোৱা কৰিলোঁ। যাওঁ এতিয়া মোক পাগলা দেখা হৈছে। মই যাওঁ দেউতা যাওঁ বাই বাই লাকি বাই বাই দা লাকি যা বাই 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 বাই। বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজি ইমানেই ছুটি কৰি দিছোঁ। ভিডিঅ'টো গোটেইখিনি চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। 1 তাৰিখ সকলোৰে ভাল হওক 2024টো। আজিলৈ আহোঁ বাই বাই।